বলোমিটাৰ কি? তাপ বিকিৰণ নিৰ্ধাৰণ কৰা যন্ত্ৰ। হাইগ্ৰোমিটাৰ কি? বতাহৰ আৰ্দ্ৰতা পৰিমাপক যন্ত্ৰ। চেলনোগ্ৰাফি কি? মহাকাশ বিজ্ঞানৰ যিটো শাখাত চন্দ্ৰ সম্পৰ্কে চৰ্চা কৰা হয় তাক চেলনোগ্ৰাফি বোলে। শৰীৰৰ কোন অংশত স্নায়ু নাই? চুলি আৰু নখত। লাফিং গেছৰ বৈজ্ঞানিক নাম কি? নাইট্ৰাছ অক্সাইড। আটাইতকৈ পাতল ধাতুবিধৰ নাম কি? লিথিয়াম। জুইশলাৰ আৱিষ্কাৰক কোন? জন বাকাৰ। চাহ গছৰ বৈজ্ঞানিক নাম কি? কেমেলিয়া চাইনেনচিছ। বৰষুণৰ পানীত কি ভিটামিন থাকে? ভিটামিন B12 বৰষুণৰ পানীত থাকে। অন্ধত্ব অধ্যয়ন কৰা বিষয়টো কি? টফ'লজি। শুকান বৰফ ড্ৰাই আইচ বুলি কাক কোৱা হয়? কঠিন কাৰ্বন ডাই অক্সাইডক। বসন্ত ৰোগৰ টীকা কোনে আৱিষ্কাৰ কৰিছিল? ডাক্তৰ এ জেনাৰে। কুইকচিলভাৰ কোন ধাতুৰ নাম? পাৰা। ভাৰতৰ দ্বিতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ভাস্কৰ। 1979 চনৰ 7 জুনত ইয়াক মহাকাশত নিক্ষেপ কৰা হৈছিল। বায়ুমণ্ডলৰ তলৰ স্তৰটোক কি বুলি কোৱা হয়? ট্ৰপোস্ফেয়াৰ। বায়ুমণ্ডলৰ তলৰ স্তৰটোক ট্ৰপোস্ফেয়াৰ বুলি কোৱা হয়।